এইটো খাব লাগে এনেকে এইটো এনেকে মাৰিব ঐ হেলমেটত পাই এনেকে খাব আরে কত বাকি আছে খাব এয়া শুকান মাছৰ দোকান ফ্ৰাই কৰোঁতে ফুটে কিন্তু দেই দূৰৰ পৰা লাহে লাহে কৰিব লাগিব এই আপোনালোকে চাওক আজি আমি বহাই দিছোঁ দুইফালে গাহৰিটো এতিয়া কি দি আমাৰ ৰেচিপিটো হৈ গ'ল দুটাৰে হৈ গ'ল এইপিনে মাংস হৈ গ'ল এইপিনে মাছ হৈ গ'ল এতিয়া আমি ভাতটো বনাই খোৱাহে কথা এই চাওক আমি ধুনীয়াকৈ এতিয়া বৰ্তমান খাই আছোঁ এতিয়া খাই মেলি আমাৰ তেজপুৰলৈ যাত্ৰা কৰিব লাগে বহুত দূৰ বাটটো বাৰী পাৰত আছোঁ আমি আজি কি কৰিলোঁ কি নকৰোঁ আপোনালোকে দেখিছে পাণ্ডে ব্লগ আমাৰ পুৰা চাফা হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল পাণ্ডে ব্লগ আকৌ মই আজি বহুত দিনৰ পিছত ঘূৰি আহিছোঁ মোৰ অন্য এটা ভিডিঅ'ত আজি মই আছোঁ খেলমাটি বজাৰত চাওক চাওক জেগাটো চাওক বজাৰ খেলমাটি বজাৰ কৰিব আহিছোঁ আমি খানা খাম যে কি কৰোঁ কি নকৰোঁ আপোনালোকে চাওক ভিডিঅ'টো বনাই সেইটো ল'ব এতিয়া ন এইটো চানা এইটো খাব লাগে এনেকে এইটো এনেকে মাৰিব ঐ হেলমেটত পাই এনেকে খাব কোৱা এই আমাৰ মাংস লৈ আছে বৰ্তমান চাব পাৰে আপোনালোকে কিমান কেই কেজি 360 তই এবাৰ চাই দে অঁ টাউনতে পায় বজাৰত কি ইয়াত পিচ এটা লাগে ভালো সামনে পড়লো খুলে যায় গাছ চর্বি লাগে বৰ্তমান চাব পাৰে আমি এয়া চাওক গাহৰি লৈ ল'লোঁ আমাৰ গাহৰি লৈ আছোঁ মানে ধুনীয়াকৈ এতিয়া ল'ম লৈ মেলি ওলাই যাম গাহৰি কাটি আছে পিনে আমাৰ এতিয়া আমি ইয়াত ওলাব লাগে বজাৰত বহুত ভিৰ হয় আমি এতিয়া মাংস চাইডৰ এতিয়া বৰ্তমান শাক পাচলি ল'ব কিবা কিবি তাৰপিছত আমি ওলাই যাম বজাৰ বহুত ডাঙৰ বজাৰ হয় খেলমাটি এইটো আমি বজাৰত কি দেখাম আৰু কাপোৰ চাপোৰ দেখাব যোৱা নাই আমি কেনেকৈ খানা খাওঁ সেয়াই চাওক আৰু এতিয়া মাছ ল'ম আমি চব পিনে আছে বজাৰ আচ্ছা মাথা মুতা রাখো এগুলো কে খাইব এয়া শুকান মাছৰ দোকান ইয়াত নমুনা উঠাই থাকিব পুৰা ইয়াত ভিৰ লাগি আছে আমি এতিয়া মাছ মাংস বজাৰৰ দোকানত সোমাই আছিলোঁতো সেইপিনে এইটো বজাৰ হয় খেলমাটিত বজাৰৰ দৃশ্য আমি বজাৰৰ পৰা ওলালোঁ এতিয়া আমি যাওঁ তাৰ ৰুমত ধুনীয়াকৈ বনাই মেলি খাওঁ বৰ্তমান চাব পাৰে আমাক আজি আমি ক'ত বহি আছোঁ তাৰ ৰুমত আকৌ আহিছোঁ খানা আহি আমাক মাতিছে মানে কয় তহঁতক ডেইলি বোলে মাতোঁ এতিয়া ভালকৈ খাব নোৱাৰ ভালকৈ বনাব নোৱাৰ আজি তাৰ ৰুমত আকৌ আহিছোঁ সি আনিছে গাহৰি আৰু কচ মাছ কেনেকৈ বনাম আপোনালোকে চাই থাকক আজি ভিডিঅ'টো তাৰ পাৰ হ'ব বনোৱা ষ্টাইলটো আমাৰ জানে আমি খানা নামত জীয়াই থাকোঁ পাণ্ডে ব্লগ আজি পাণ্ডে ব্লগত খানা লগত তামিৰান্দা বনাই আছে এই চাব পাৰে আপোনালোকে এইটো চাওক কি কৰিছোঁ আপোনালোকে গাহৰিটো কেনেকৈ বনাইছোঁ উতলোৱা নাই এনেকুৱা চিষ্টেমত তাক ভুকিয়াই আছোঁ ঠিক আছে
চাই থাকক কেনেকৈ বনাওঁ। ফ্ৰাই কৰোঁতে ফুটে কিন্তু দেই, দূৰৰ পৰা লাহে লাহে কৰিব লাগিব। এয়া আহি গ'ল কাৰিকৰ, মেইন কাৰিকৰ অনিমেষ। এটাতে গাহৰি জুই লাগি আছে, গাহৰিটো মই বনাম, চাই থাকক। এই আপোনালোকে চাওক, আজি আমি বহাই দিছোঁ দুইফালে। গাহৰিটো এতিয়া কি কি দিম আপোনালোকক চব দেখাই যাম, মাছটো কেনেকৈ বনাম দেখাই যাম, চাই থাকক ভিডিঅ'টো, লাইক কৰিব নাপাহৰিব। আমাৰ গাহৰিত পিঁয়াজ দিছোঁ, বাকী একো দিয়া নাই, এনেকৈ উতলাই আছোঁ, তাত উতলোৱা নাই, ফ্ৰাই কৰি হ'ব পাৰে। এয়া চাওক, আদা নহৰু দি দিলোঁ, মাছো ফ্ৰাই হৈ গ'ল আমাৰ হালধি চালধি দিলোঁ, এতিয়ালৈকে বেছি মছলা একো দিয়া নাই। অৱস্থা চাওক, গৰমত কি কম, লাগি যাব। আপোনালোককো দেখাই থাকোঁ আৰু নিজেও লাগি থাকিব, খাই কেনেকৈ লাগে। আছোঁ মাংসত দিবৰ কাৰণে মাছৰ তৰকাৰীৰ মছলাটো কেনেকুৱা হৈছে আৰু এইপিনে মাংসৰ গ্ৰেভিটো কেনেকুৱা হৈছে আপোনালোকে কওক। মাছত আকৌ ইউনিক বস্তু এটা পৰিব, চাই লওক, ৰাখি দিছোঁ। মাছৰ কালিয়া টাইপ বনাম ন, কচ মাছৰ কালিয়া টাইপ কেনেকুৱা হ'ব চাওক, দৈ দি থৈছোঁ। এই অৱস্থা বহুত বেয়া। আমাৰ ৰেচিপিটো হৈ গ'ল, দুটাৰে হৈ গ'ল, এইপিনে মাংস হৈ গ'ল, এইপিনে মাছ হৈ গ'ল। এতিয়া আমি ভাতটো বনাই খোৱাহে কথা। কালাৰটো চাই কেনেকুৱা অনুভৱ হৈছে আপোনালোকৰ, কেনেকুৱা হৈছে বুলি কওক আপোনালোকে, ৰাইজ হ'ব ঠিক আছে। মই আপোনালোকক দেখাই দিছোঁ, ৰেচিপিবিলাকতো আমি ভালেই বনাওঁ। আপোনাৰ লাইক ছাবস্ক্ৰাইব নকৰে আৰু আমাৰ ৰেচিপি চাই আমি বনাব নোৱাৰোঁ নেকি। এই চাওক মাছৰ হৈ গ'ল। এয়া চাওক আমাৰ এতিয়া আজি আপোনালোকক দেখাইছে বিশাল দাই, আমাৰ হৈ গ'ল, আমি খাই আছোঁ। সেই বিশাল দাই খাই আছে, এতিয়া বিশাল দাই আপোনালোকক কি কয় বা। এই চাওক, আমি ধুনীয়াকৈ এতিয়া বৰ্তমান খাই আছোঁ। এতিয়া খাই মেলি আমাৰ তেজপুৰলৈ যাত্ৰা কৰিব লাগে, বহুত দূৰ বাটটো, বাৰ্লিপাৰাত আছোঁ আমি। আজি কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকে দেখিছেই। এতিয়া আৰু খাই মেলি ঘৰ গ'লে হ'ল। তেখেতে খাই আছে চাওক, বহুত দেৰি হৈ গ'ল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, নিশ্চয় আশা কৰিলোঁ মই। বৰ্তমান এতিয়া লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ ভিডিঅ'টো, ঠিক আছে। জয় হিন্দ, জয় ভাৰত, জয় অসম। আপোনালোকে ৰাইজ কেনেকুৱা দিছে বিশাল ভাই। এয়া পাণ্ডে ব্লগ আমাৰ পূৰা চাফা। য'ত খাওঁ চাফা কৰি যাওঁ, হয় নেকি? আমি কাৰ ঘৰত আহিছোঁ জানে নহয়, এই আমাৰ মানুহটো এইটো কৈ দিম। মোৰ ইনভেনশ্যন কুলাৰ এখেতে বনাইছে এনেকুৱা, আমি হাৱা লৈ ইয়াত ভাল লাগে ন, গৰম বহুত, ইয়াত হাৱা লৈ কেনে আমি এতিয়া ভাতটো খালোঁ। চাই লওক, আপোনালোকে বনাব পাৰিব কেতিয়াবা। এখেতে বনাইছে নিজৰ ব্ৰেইনত, আৰু এখেত কিমান হাৱা